লাভা মোবাইল পাইছোঁ। এইটো 4GB মোবাইল। এতিয়ালৈকে আমাক মোবাইলটো দি থৈছে, খুলি দিয়া নাই, একেই অৱস্থাই হৈ আছে, আগৰ নিচিনাই হৈ আছে। আপোনালোকক দেখাই দিছোঁ, এইটো ব্যৱহাৰ কৰিব পৰা হোৱা নাই, আমি থৈ দিছোঁ। পেনাৰছনিক মোবাইল পাইছিলোঁ, এইটো 4G হয়। এইটো নেটটো একেই, নেটটো নাপাওঁ, যিকোনো এটা কাম কৰিবলৈ ল'লে নেটটো নাপাওঁ, চকৰি ঘূৰিয়ে থাকে। সকলোকে নমস্কাৰ জনালোঁ আৰু আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। অলপ দিনৰ আগতে মই লাভা মোবাইলৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। বহুত সংখ্যক কৰ্মী বান্ধৱীয়ে ভিডিঅ'টো চালে, কমেণ্ট কৰিছে, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু সুধিছে মই কোন প্ৰজেক্টৰ, কোন জিলা, কিমান GB নেট পাইছোঁ বা কি মোবাইল ইত্যাদি। সংখ্যক মই ৰিপ্লাই দিব হয়তো পোৱা নাই, তাৰ বাবে ক্ষমা কৰিব। গতিকে মই ভিডিঅ'ৰ যোগেদি জনাই দিছোঁ, মই ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰজেক্টৰ হয়। লাভা মোবাইল পাইছোঁ, এইটো 4GB মোবাইল। এতিয়ালৈকে আমাক মোবাইলটো দি থৈছে, খুলি দিয়া নাই, একেই অৱস্থাই হৈ আছে, আগৰ নিচিনাই হৈ আছে। আপোনালোকক দেখাই দিছোঁ, এইটো ব্যৱহাৰ কৰিব পৰা হোৱা নাই, আমি থৈ দিছোঁ। যেনেকৈ দিছিলে তেনেকৈ থৈ দিছোঁ। নাজানো কেতিয়া কি উপায়ে খুলি দিয়ে, কি কয়, হয়তো সকলোতে পালে খুলি দিব, সেইবুলিয়ে ভাবি লৈছোঁ। আমাক জনোৱা নাই। আপোনালোকে কোন কোন জিলাত মোবাইল পাইছে, কেনেকুৱা পাইছে তাকো জনাব। আমি খোৱাং প্ৰজেক্টৰ হয়, খোৱাং প্ৰজেক্টৰ সকলোৱে পালোঁ, কিন্তু খুলি দিয়া নাই। সকলোৱে মোবাইলখিনি পাই থৈ দিছে, ধুনীয়াকৈ থৈ দিছে, যেনেকৈ দিছিলে তেনেকৈ। তাৰপৰা আগতে পাইছিলে নাই সুধিছে। আগতে মই এইটো পেনাৰছনিক মোবাইল পাইছিলোঁ, এইটো 4G হয়। এইটো নেটটো একেই, নেটটো নাপাওঁ, যিকোনো এটা কাম কৰিবলৈ ল'লে নেটটো নাপাওঁ, চকৰি ঘূৰিয়ে থাকে। গতিকে তাকো জনাই দিলোঁ, মই পেনাৰছনিক মোবাইল পাইছিলোঁ। আমি তেনেকৈ এৰাধাৰকৈ কাম কৰিছিলোঁ, নিজৰ এটা মোবাইল সকলোৱে যোগাৰ কৰি লৈছিলোঁ। কাৰণ ওপৰৰ পৰা যিমান হেঁচা পাওঁ, কাম নকৰিলে নহয়, প্ৰত্যেকে নেখাই নবৈ হ'লেও আমি মোবাইল এটা যোগাৰ কৰি লৈছিলোঁ। সেইটো মোবাইলতে কাম কৰোঁ, এইটোতো কাম কৰোঁ, নেট নাপাওঁ। এতিয়া দিছে যেতিয়া অন্ততঃ ভাল মোবাইল এটা দিব লাগিছিলে আৰু কাম কৰিব পৰা সুবিধা কৰি দিব লাগিছিলে। কেতিয়া কেনেদৰে সুবিধা কৰি দিয়ে আমি নাজানো। দিলেতো ভালেই, নিদিলে আৰু সেইটো জমকালহে হ'ল আৰু। মোবাইলটো দিলৈ এতিয়া কাম কৰ কৰি থাকিব, আমিতো কৰিব নোৱাৰিলে বিপদে হ'ব। গতিকে জনালোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। মই এতিয়া কেন্দ্ৰলৈ ওলাই লৈছোঁ। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিব লগা নটিফিকেশ্যনবোৰ পাই থাকিব আৰু ময়ো দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানেই আছিলে। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।